নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিয়া হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আমি দুয়োজন বৰ্তা বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু কি খালোঁ, কি কৰিলোঁ, বৰমা আৰু ভণ্টি আমাক কি বনাই খোৱালে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি বনাইছা? মই বনাইছোঁ হানি চিলি চিকেন। চিকেনখিনি ফ্ৰাই কৰি আছোঁ, ডিপ ফ্ৰাই কৰিছোঁ। তাৰপিছত কি কৰিবা? তাৰপিছত ফ্ৰাই কৰাৰ পাছত মই এইখিনি কাঢ়ি পিনে তেলত মই চিলি চচ বনাই থৈছোঁ, হানি আৰু চয়া চচ দি পিনে এইখিনি ফ্ৰাই কৰিম আৰু ওপৰত তিল দি দিম মানে। খাব ভাল লাগিব কিন্তু দেই। চিকেন গ্ৰেভি, লোকেল চিকেন গ্ৰেভি। বৰমা বনাইছে নেকি? বাবু এতিয়া যদি ভাতিটো ঠাণ্ডা হৈ যাব দাদিটো কৰিলোৱেই। এতিয়া মই ইয়াত মই হেৰি কয় গাৰ্লিক আৰু জিঞ্জাৰ কাটি থৈ দিছিলোঁ, সেইখিনি মই ফ্ৰাই কৰিম আৰু অকণমান জলকীয়া একেখিনি তেলতে চিকেন ফ্ৰাই কৰা তেলতে। মই টমেটো চচ দিছোঁ, চয়া চচ দিছোঁ আৰু অলপমান ভিনেগাৰ দিছোঁ আৰু তাৰপাছত এইটো হানি দিছোঁ। হানি দি পিনে আৰু চেনি দি দিছোঁ। চেনি দিয়ে চচটো বনাই থৈছোঁ। এতিয়া মই ইয়াত দি দিম এই চচটো। এতিয়া মই এইখিনিত অকণমান কৰ্ণফ্ল'ৰ লৈছিলোঁ এচামুচ আৰু পানী দিছিলোঁ, সেইখিনি মই ইয়াত দি দিম। তিল দিছা ন ইয়াত? হেল্ল', কি কৰিছা তুমি? নিউজ কাকলে চোৱা। Leo. চিকেন খাইছে? কি বনাইছে এয়া? মই পনীৰ ৰোল বনাম, লেটিউচ লিফ
জোখত মানে ৰোল কৰি দিম পনীৰটো এইটো চিজ নেকি পনিরটা ফ্রাই করে এখানে আমাদের এইটো কি আনিছা পালকি এইটো চচ দিয়া মাছ